হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। তো গাইজ, আজি মোৰ লগত আছে আমাৰ ঘৰৰ ওচৰৰ ভাইটি আক্তাৰ। তো আমি দুয়ো আজি এটুকুৰা বহুত ধুনীয়া ঠাইলৈ গৈ আছোঁ। বহুত ধুনীয়া ঠাই, লগতে এটুকুৰা বহুত পুৰণি ঠাই। তো ক'ত যাম আপোনালোকক কৈ দিছোঁ যে আমি নেঘেৰিটিং শিৱদৌললৈ গৈ আছোঁ। তো বৰ্তমান আছোঁ আমি কৰাইখোৱা, আৰু আমি ইয়াৰ পৰা মিনিমাম আপোনাৰ 5-6 কিলোমিটাৰ আমি যাব লাগিব আৰু নেঘেৰিটিঙলৈকে। তো আমি প্ৰথম নেঘেৰিটিং যাব লাগিব, দেৰগাঁৱৰ নেঘেৰিটিং। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম বেক টু মাই ইন লাভ ইউটিউব চেনেল। তো গাইজ, অলৰেডি মই পাই গ'লোহি শিৱদৌলৰ মেইন চেণ্টাৰটো। তো এইটোৱে হৈছে মেইন চেণ্টাৰ। ইয়াত সৰু সৰু দোকান বজাৰ পাব আপুনি। তো মই এতিয়া বৰ্তমান কল লৈ লৈছিলোঁ। কল এইকাৰণে লৈছোঁ যিহেতু বান্দৰক খুৱাবলৈ কল লৈছোঁ। ইয়াত বান্দৰ ঢেৰ, আপোনালোকে আহিলেও দেখিব। তো ইয়াত বাইকখন থ'লোঁ মই ষ্টেণ্ডত। তো এতিয়া বলক আমি আগলৈ যাওঁ। তো বন্ধুসকল, আমি আহি পালোহি শিৱ দৌল, যিটো কথা কৈছিলোঁ আপোনাক। তো আহি পেলাই প্ৰথম আপুনি এটা দোকান বজাৰ পাব। তাৰপাছতে এটা বহুত দীঘলীয়া ষ্টেপ পাব। তো এইটো বহুত ওপৰলৈকে উঠিব লাগিব। তো আমাৰ ভাগৰ লাগি গৈছে। তো তাৰ মুখৰ আগতে এসোপা বান্দৰো পাব। আপুনি কল দিয়ে, বুট দিয়ে, যি দিয়ে আপুনি দিব পাৰে। বান্দৰ মানে আপুনি হাতত লৈ থাকিব নোৱাৰে, আপোনাৰ হাতৰ পৰা কাঢ়ি নিব। ধৰক ময়ো কল লৈ আহিছিলোঁ, মুখৰ আগতে দি দিলোঁ। তো বোলক আমি ওপৰলৈ গৈ থাকোঁ। তো গাইজ, ষ্টেপেদি ওপৰেদি আহি যদি আমি আকৌ উভতি তললৈ চাওঁ, ওপৰৰ পৰা দোকান বজাৰবিলাক এনেকুৱা দেখে। তো গাইজ চাওক, আৰু এইখন হৈছে মেইন গেটখন। ইয়াত পাৰ্কিং কৰা জেগাও আছে, আপোনালোকে আহিলে ইয়াতে পাৰ্কিং কৰিব পাৰিব। ওপৰেদি আহি পেলাই তো ৰাস্তা আছে। তো এই গেটখনেদি সোমাই গ'লে শিৱদৌলটো পায়। শিৱদৌলৰ এই গেটখনত আছে স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ নাম। তো তেওঁৱেই বনাইছিলে চাগে। তো বন্ধুসকল, আমি আহি পালোহি। তো আপোনালোকে দেখিছে যে এয়াই যিটো শিৱদৌলৰ কথা কৈ আছিলোঁ। তো প্লেচটো আপোনালোকক দেখাই আছোঁ। এটা বহুত ধুনীয়া প্লেচ, বহুত পুৰণি শিৱদৌল হয় এইটো। তো বলক আমি ভিতৰলৈ গৈ দিওঁ। তো গাইছ, এক চাকি বন্তি জ্বলাই আছে। আমি ভিতৰলৈ নাযাওঁ, আমি বাহিৰেদি আমি পিছফাললৈ যাওঁ বলক। তো গাইছ, এই চাইডটোৱে হৈছে পিছফাল চাইড, আপুনি চাব পাৰিব ইয়ালৈ আহি।
তো গাইজ আমি আহি পালোহি শিৱদৌলটোৰ পিছফাল, একেবাৰে এইটো আপোনালোকে পিছফাল চাইড আপোনালোকে দেখিছে। আৰু শিৱদৌলটো য'ত আপোনাৰ আছে এইখন বহুত এখন ওখ ঠাই। তো ইয়াৰ আশে পাশে চাহ বাগান আছে আৰু এইফালে আপোনাৰ বহুত বহুতেই দ অঞ্চল। তো আপোনালোকক আহোঁতে দেখাইছিলোঁ যে, আৰু এইফালে অকণ ওপৰে ওখ ঠায়ে হয় এইখিনিও, যিখিনিত চাহ বাগানখিনি আছে, মানুহৰ ঘৰ আছে আশে পাশে। আৰু শিৱদৌলটোত বৰ বিশেষ একো বস্তু নাথাকিলেও যিটো মেইন শিৱদৌলটো সেইটো বহুত পুৰণি হয় আৰু ইয়াত চাকি বন্তি জ্বলাই আছে। আমি ভিতৰলৈ নোসোমালো, তো আপোনালোকক পাছফালৰ পৰা অকণমান ভিউজ এটা দেখাই দিছোঁ। তো বন্ধুসকল, মই কিমান ওখত আছোঁ, যিখন ঠাইত শিৱদৌলটো আছে সেইখন কিমান ওখ মই আপোনালোকক দেখাম এতিয়া, চাব দেই। গাইজ আপোনালোকে দেখিছে গোটেই চাহ বাগান এলেকা হয়। তো গাইজ এইফালে দ ঠাই, এইফালে নেশ্যনেল হাইৱেটো আছে আৰু এইফালে চব চাহ বাগানত কাম কৰা মানুহবিলাকৰ ঘৰ আছে। এইফালে চব চাহ বাগান আছে, গোটেই এলেকাটো এইটো চাহ বাগান হয়। আৰু এইখন ঠাইখন বহুত আপ। তো পাছফালে এইটোৱে হ'ল শিৱদৌলৰ বেক চাইডটো। তো গাইজ আপোনালোকক দেখালোঁ এইফালে নেশ্যনেল হাইৱেটো আছে। নেশ্যনেল হাইৱেটো ধৰক গাইজ বহুত দূৰ লাগিছে। তো গাইজ ইয়াৰ মেইন আৰু এটা কথা ক'ব লাগিব আপোনালোকক যে ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশটো বহুত ধুনীয়া কৰি ৰাখিছে। গছ গছনি আপোনাৰ দেখিছে চবফালে আছে আৰু এই প্ৰাকৃতিক পৰিৱেশটোৰ কাৰণে দেখি পেলাই বেছি এটা শুৱনি লাগে। তাতে ওপৰত আছে চবফালে আৰু গছ গছনি, চাহ বাগানে আৱৰি আছে গোটেই চাইডটো, বহুতেই ধুনীয়া। আপোনালোক আহিব পাৰে, বৰ এটা ভিতৰুৱা অঞ্চল নহয়। নেশ্যনেল হাইৱেৰ পৰা আপোনাৰ 1-1.5 কিলোমিটাৰ সোমাই পায়হি। তো আপোনালোকেও আহিব পাৰে, দেৰগাঁও নেঘেৰিটিং আহিব লাগিব। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে চালে, ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰি দিব। লগতে মেইন পইণ্টটো যে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। তো আজিলৈ ইমানে, ধন্যবাদ।